Hello guys, so welcome back to my YouTube channel. To আপোনালোকে কেনে আছে আজি 15 আগষ্টৰ হেপী 15 আগষ্ট জনাল আপোনালোকক তো মোৰ লগত সাবধান আছে তো সাবধান ফাৰ্ম তো সাবধান আপুনি কিবা ক'ব নেকি তো সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে তো সকলোকে স্বাধীনতা দিৱস শুভেচ্ছা জনালো তো আজি স্কুলৰ আমাৰ ওচৰতে যে পুইপাত স্কুলৰ ল'ৰা ছোৱালী যাইছে তো আপোনালোকক এই লগত লগ কৰাম তো আপোনালোকে ভিডিঅ'টো ভালকে চাই থাকক আৰু স্কিপ নকৰি কিনি ভাল লাগছে তো আজি কি কৰিম মই সব আপোনালোকক ওচৰত দেখুৱাম তো আপোনালোকে ভিডিঅ'টো ভালকে চাই থাকক আৰু যেতে নতুন আহিছে মোক চেনেললৈকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শেয়াৰ কমেণ্ট কৰিব আমাৰ কুইবাটৰ ল'ৰা ছোৱালী আহিছে তো সন্মুখত গৈছিল তো আপোনালোকে চাই থাকে একিন আছে তো একিন লাগি আছে বহুত বঢ়িয়া লাগি আছে আজি তো 15 আগষ্ট সেই ফলকে বহুত বঢ়িয়া লাগি আছে তো চাও কিমান ষ্টুডেন্ট তো কুইবাটৰ ষ্টুডেন্ট এইবিলাক হ'ল তো আপোনালোকে ভিডিঅ'টো লাইক শেয়াৰ কমেণ্ট কৰি দিব তো ভিডিঅ'টো ভালকৈ চাই থাকক সাদ্দাম আছে তো সাদ্দাম কেনে লাগিছে মানে বিৰাট ভাল লাগিছে আমাৰ ইয়াতে আহি কেনে ৰাস্তা ঘূৰি ঘূৰি কেনে বহুত ভাল লাগিছে আৰু তাৰ মাজতে সাহিত্যদাৰ লগত লগ পালোঁ আৰু মোৰ মনটো ইমান ভাল লাগিছে আৰু মই ক'ব নোৱাৰোঁ কাৰণ আৰু সাহিত্যদাৰ চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু যিটো আছে চব কৰক আৰু মুঠতে আৰু ই হ'ব লাগে আৰু গাইজ কৰক যিমান পাৰে কৰক আৰু থেংক ইউ জনাইছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক